Hi guys, welcome to my channel. তো আজি বহুত দিনৰ মূৰত ভিডিঅ' বনাইছো। একচুৱেলি মই আজি সাৰ পাইছো যে মোৰ এটা ইউটিউব চেনেল আছে য'ত মই ব্লগ বনাই দিব লাগে বুলি। চেনেলটো যেতিয়া খুলিছিলো ভাবিছিলো সঘনাই ব্লগ দিম বুলি, কিন্তু কি জানেনে এলাহ লাগে, সাংঘাতিক এলাহ লাগে ব্লগ বনাই দিবলৈ। কিন্তু আজি মই নিজকে প্ৰতিশ্ৰুতি দিছো যে ব্লগ বনাম বুলি। চ' ইয়া লেটছ মেক ইট। আৰু বতৰটো ভাল, নেচাৰেল ছানলাইট আহি আছে, ব্লগ বনাবলৈ ভাল হ'ব। চাই থাকক। I am the one, the way your son don't need. Now I'm at city center, just randomly roaming here, doing absolutely nothing. এনে বস্তুবোৰ চাই ফুৰিছো। so ইমান expensive, everything are so expensive, I can't buy it. Oh my god! Even though they're from... Oh my god! আৰু এই একেবোৰ বস্তু বাহিৰতো পায় কম দামত। ইয়াতহে একদম অৱশ্যে বস্তুবোৰ মলত থাকে, এচি ভিতৰত থাকে, তাতে ব্ৰেণ্ডৰ লগো লাগি থাকে, চ' সেইকাৰণে ইমান দাম হৈ যায় আৰু দাম একে আকাশ চুইকে। अरे बाप रे, ये तो धोती खोल रहा है। যেতিয়া মই চিটি চেণ্টাৰৰ পৰা ওলাম আৰু লাঞ্চ টাইমে হৈছে, 1 বাজিছে, কিবা এটা খাব লাগিব বাহিৰতে। কিন্তু মই ভাবিছো ইয়াতে ফুড কোৰ্ট আছে, ইয়াতে খাই মেলি যাওঁ এইটিৰ ভিতৰত, কাৰণ বাহিৰত এই গৰমখনত কি খামগে আৰু, ইয়াতে খাই মেলি যাওঁ আৰু খাই থাকক। ये बड़ी अच्छी बात कही आप। এতিয়া ফুড কোৰ্টত আহিছো খাবলৈ, খানা অৰ্ডাৰ দিলো, আহিব খাম আৰু। মই মানে যেতিয়া ফুড কোৰ্টত আহো ন, কি খাম মানে কনফিউজ হৈ যাওঁ। অধিক মাছত বগলী কণা বুলি কয় যে, তেনেকুৱা হয় আৰু মোৰ। কিন্তু মই বগলী হ'ব নোৱাৰিম, কাৰণ মোৰ ডিঙিটো কি কয়, দীঘল ডিঙি নহয়, so I'm not বগলী। ओ भाई मारो मुझे मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो बट फिर भी मैंने अधिक मकसद बगली का नाम हो जाता हूँ मैं जब भी सिटी सेंटर आता हूँ, फूड कोर्ट आता हूँ, क्योंकि इतना खाने का ऑप्शन अवेलेबल होता है। मतलब कंफ्यूज हो जाता हूँ कि खाऊंगा क्या। हे भगवान ये क्या हो रहा है। मेहरबानी करके मुझे समझाइए, मेरी समझ में कुछ नहीं आ So guys, I feel super awkward because I see around everybody comes with their family, friend. Some are come with their boyfriend, girlfriend, whatever. But look at me. I'm just coming here all alone. Now sitting alone, going to eat alone. Wow. How pathetically lonely I am. Cheers to my single life. Cheers to my single life. Guys, মই বন্ধু এটা বস্তু অবজার্ভ কৰিছো, মানে কি কৰিম, মানুহবোৰকে চাই আছো ন, so I look around and when I see people, I'm noticing that চবেই ইমান efforts দিছে, মানে people come here with so much efforts. চবেই ইমান ভাল dress পিন্ধি, মানে everybody comes here with well dressed nicely, giving aesthetic vibes. And on the other hand, মই আজি ৰাতিপুৱা উঠি জিন্স পিন্ধি গুচি আহিছো। এইটো টি চাৰ্ট চাগে মই যোৱাকালিও পিন্ধিছো, বাট আকৌ আজিও পিন্ধিছো। But I think ये बात बताना की कोई जरूरत नहीं थी, but फिर भी मैंने बताया। Here comes the food, so মই এতিয়া এইবোৰ খাম আৰু। ऐसे में बड़ा सख्त लौटा हूं लेकिन यार यहाँ में पिघल गया অকলে বোলে এইবোৰ খাম। এইবোৰ খাই মই ভাবিছিলোঁ মাজতে এক্সাৰচাইজ কৰিম, এইবোৰ খাই মই মুঠেও নিকিনো।
उसको सांस तो लेने दे बे। I feel super weird because everybody here মানে চবেই এজনে আনজনৰ লগত কথা পাতি আছে তো মানুহে মানুহৰ লগত কথা পাতি চাম আনহাতে মই লিটাৰেলি আই এম টকিং টু দ্য কেমেৰা ৱাও निकल जा, नहीं तो मैं इसको भी नहीं छोड़ूंगा। निकल निकल भगवान। I felt like so all the food are just wow. So guys, here I'm having my food और ये खा पिछले सके मोर खंगाली रिग्रेट हो कारण मतलब मैं एक कंगाल हूँ और इस ये कंगाल बहुत कष्ट करके जीवन में 2 टका जमा करता है और फिर ये एक्सपेंसिव खाना खा के चला जाता है सारा पैसा क्या मतलब क्या अमीर बन गया मैं सच्चाई छुपाई गई, अफवाह उड़ाई गई, बात कुछ और थी, बताई कुछ और गई। सो 25 दिन में अगर कैसे अमीर बनना है अगर जानना है तो डू कांटेक्ट मी पैसा ही पैसा होगा। लेकिन उसके बाद बस रिग्रेट ही होगा अमीर तो नहीं बन पाऊंगा। 6 hours later. সো গাইজ মোৰ লগত এটা এপিক ঘটনা হ'ল মই যদি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম এতিয়া সেইটো হৈছে যে মোৰ লাইফত এনেকৈ আগ লাগি আছে মই মানে পাহৰিয়ে গ'লোঁ যে ব্লগ বনাব লাগে বুলি এনেকৈ হ'ব পাৰে বে মই এতিয়া লগৰ এটাক ফোন কৰিছিলোঁ আহি গৈ আছে আগফালে তাৰ লগত গৈ আছোঁ ক'লৈ লৈ যাই নাজানো এই বৰষুণ দিছে বৰষুণত ফচি গৈছোঁ এতিয়া ঘৰলৈ যাম আৰু ব্লগ এতিয়া বনাম কি মানে প্ৰথম কথা বেলি ডুবি গ'ল আন্ধাৰ হ'ল গোটেই আৰু শ্বুট কৰিব একোৱে বাকী নাই কাৰণ মই পাহৰি গ'লোঁ মাজতে ব্লগ বনাব মানে खत्म, बाय बाय, टाटा, गुड बाय, गया। মানে আগতে খুব বলিউড মুভি চাইছিলোঁতো চাইছিলোঁ আমিৰ খানৰ গজনী চাইছিলোঁ ভবা নাছিলোঁ জীৱনত গজনী প্ৰভাৱ এনেকৈ পৰিব বুলি যে ব্লগ বনাবই পাহৰি থাকিলোঁ अरे मुझे चक्कर आने लग गया अब। স্পীড গৈ আছোঁ ইমান তো ভাবিছোঁ ব্লগটো ইয়াতে এণ্ড কৰোঁ আৰু কিন্তু ৰেকৰ্ড কৰিম এতিয়া সেয়া গাইজ বাই বাই আৰু আকৌ নেক্সট ব্লগত লগ পাম যদি মানে এলাহে হেঁচি নধৰে ভালে কুশলে থাকোঁ আৰু ব্লগ বনোৱাৰ মাজত যদি পাহৰি নাযাওঁ যে ব্লগ বনাব লাগে বুলি দেন লগ পাম চাই থাকক বাকী বাই বাই আগন্তুক ব্লগত আকৌ লগ পাম বাই বাই